So hey guys, কি খবৰ সকলোৰে চাওনা মই এটা অন্য ভিডিঅ' লৈ তো গাইছ আজি আহিছো এটো নিচাতত কি আছে আজি আহিছো গ্লাছ ফ্যাক্টৰীলে আপোনালোক সকলো কেনেকৈ কি প্ৰচেছত গ্লাছ বনোৱা হয় আপোনালোকে চাফা গ্লাছটো কেনেকৈ তৈয়াৰ কৰা হয় ফ্যাক্টৰীত সকলো দেখাই আছো ভিডিঅ'টো আপোনালোকে চাই দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমে আপোনালোকক দেখা দিছো ভিডিঅ'ৰ মানে ফ্যাক্টৰী গ্লাছ ফ্যাক্টৰীত গুদামটো চাই ল'ব পাৰে ইয়াতে বৰ একদম গুদামত বস্তু মানে গ্লাছ বনাবলৈ যি বস্তু লাগে সব ৰেডি হৈ আছে ইয়াত মানে ৰেডি নহয় ৰেডিমেড হৈ আছে ইয়াত আৰু প্ৰসেছ আছে কিবা কিবি দেখাই দিছো এবাৰ ফাৰ্ষ্টে দেখিছে বহুত ডাঙৰ ডাঙৰ মেচিন আছে দেখিছে আচ্ছা গাইছ এয়া চাব পাৰে আপোনালোকৰ যোনটো গ্লাছ বনোৱা হয় গ্লাছটো পোনপ্ৰথমে মানে এনেকুৱা এবোৰ দেখিছে এবোৰ বস্তা দেখিছে এনেকুৱা বস্তাত আহে বস্তাত মানে এনেকুৱা সৰু পিচ হিচাপে আহে গাইছ এয়া দেখিছে এইটো সৰু পিচ হিচাপে এনেকৈ আহে চ' এইবোৰ পিচ মানে একেলগে লাগি থকা আকৌ এইবোৰ এনেকৈ চিঙা হয় ইয়াত চিঙি মেলি ইয়াত পিচবোৰ ভাগ কৰি এনেকুৱাবিলাকত থোৱা হয় থোৱাৰ পিছত আকৌ এইবোৰ মানে মেচিনত যায় মানে মেচিনতে গোটেই কামটো হৈ যায় তো দেখাম তাত কেনেকৈ কি কৰা হয় তো ভিডিঅ'টো সোনকালে চাই চেনেল দেখাছো মেচিনত কেনেকৈ কি কৰা হয় তো বলক ভিডিঅ'টো এনেকৈ যাম আৰু মেচিনৰ ইয়াতে মানে মেইন কামবোৰ কৰা হয় দেখিছে একদম মেচিন ইয়াত থৈ দিয়া আছে পূৰা ইয়া হেভি মেচিন এইবোৰ দেখাই আছোঁ ক'ত কেনেকৈ কি কৰা হয় দেখিছে চবফালে মেচিন ইয়া তো ऐसे চাব পাৰে সৰু পিচ আছে পিচবোৰ ইয়াত জপা হয় এনেকৈ তাৰপৰা এইখিনি চকী এইটো আপোনালোকে দেখিব গৈছে এইখিনি এনেকৈ আহে ইয়াতে গোটেই পেকিংটো হয় আমি দেখাই মানে